মাধ্যমিক শিক্ষা পৰীক্ষাতে আমি সংকল্প লৈছোঁ যাতে আমি খুব সোনকালে বহি মূল্যায়ন আমি শেষ কৰিব পাৰোঁ আৰু যাতে মে'ৰ ভিতৰত আমি ৰিজাল্ট দিব পাৰোঁ। মুহূৰ্তৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ। মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল মে' মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। সেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল মে' মাহৰ ভিতৰত, এই মন্তব্য কৰিছে গহপুৰত উপস্থিত হয় নয়নজ্যোতি শৰ্মাই। বহি মূল্যায়ন প্ৰক্ৰিয়া নিৰীক্ষণ কৰি এই মন্তব্য পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ। আৰু যেহেতু মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল মে' মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব, সেয়েহে এইচএছৰ পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ চিয়ৰ যে মে' মাহতে ঘোষণা কৰা হ'ব বুলি। আৰু কি মন্তব্য কৰিছিলে পৰীক্ষা নিয়ন্ত্ৰকে, সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে, আমি তোমালোকক শুনাই ল'ব বিচাৰিছোঁ। ভাল লাগিছে। মই আচলতে বহি মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰিবৰ কাৰণে আহিলোঁ। গুৱাহাটীৰ পৰা আহি মঙলদৈ, ওদালগুৰি, তাৰপিছত তেজপুৰ, এতিয়া গহপুৰ কৰিলোঁ। ইয়াৰ পিছত মই বিশ্বনাথ চাৰিআলি, নগাঁও কৰি এনেকৈ যামগৈ। বহি মূল্যায়ন খুব ভাল ধৰণে হৈ আছে। সকলো টিচাৰে বৰ মন প্ৰীতি কামবিলাক কৰি আছে। গতিকে সময়ত যদি আমাৰ মূল্যায়ন হৈ যায়, আমি আশা কৰিছোঁ যাতে পৰীক্ষাৰ ফলাফলটো যাতে আমি মে'তে দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেইমতে কিন্তু আগবাঢ়ি আছে কামখিনি। মই সুখী কামখিনি লৈ পেলাই ক'ব পাৰি। মানে আমি সেই পথে সেই প্ৰগ্ৰেছটো তেনেকুৱাই হৈ আছে। আমি মাধ্যমিক শিক্ষা পৰীক্ষাতে আমি সংকল্প লৈছোঁ যাতে আমি খুব সোনকালে বহি মূল্যায়ন আমি শেষ কৰিব পাৰোঁ আৰু যাতে মে'ৰ ভিতৰত আমি ৰিজাল্টটো দিব পাৰোঁ।